সো বন্ধুসকল, মোৰ আৰু এটা নতুন ভিডিঅ' আপোনালোকৰ সন্মুখত আগবঢ়াইছোঁ। এয়া আমি এটা স্কুলৰ কাম এটা লৈছিলোঁ। তাত আপোনাৰ ছায়েন্স কলেজ হয়। ছায়েন্সৰ ৰুমৰ কাৰণে এয়া মানে কিবা এটা বস্তু বনাব লাগে। তাত ঢালাই কৰি পেলাই ষ্টেপৰ নিচিনা বনাব লাগে। ইয়াত মানে পোৱালিবিলাকৰ কাৰণে বহুত ধৰণৰ কিবা কিবি বস্তু থাকিব। তাত ছায়েন্সৰ ৰুম হয়, কিবা কিবি থাকিব। যেনেকৈ আপোনাৰ এয়া মোৰ মিস্ত্ৰীয়ে চাটাৰিং কৰি আছে অলৰেডি। চাটাৰিং প্ৰায় হৈয়ে গ'ল। আমি ঢালাই কাম আৰম্ভ কৰিম। আৰু এজন যোগালী ঢালাই বনাই আছে। এয়া ঢালাই বনাই ভাগৰ লাগি গৈছে, এটা ৰখি আছে। এয়া চাব পাৰিছে ঢালাই ধুনীয়াকৈ চাটাৰিং কৰিলোঁ। কৰি পেলাই ঢালাই আৰম্ভ হ'ল। মাটিৰ পৰা কমচে কম 3 ফুট ওপৰলৈকে আমি এইটো উঠাই দিলোঁ। বিম চিম দি পেলাই পিলাৰ চিলাৰ দি আমি এতিয়া ঢালাই কৰিব আৰম্ভ কৰিলোঁ। জালি বান্ধি ৰ'দৰ এয়া আধা দি ঢালাই মোটামুটি ক্লিয়াৰ। আৰু অকণ সময় লাগিব, ঢালাই আমাৰ ক্লিয়াৰ হৈ যাব। আপোনালোকে কেনেকৈ লাগিছে জনাব। এয়া আমাৰ মিস্ত্ৰীয়ে কাম কৰি আছে, পূৰা স্পীডত কাম কৰি আছে। সি কাম ক্লিয়াৰ হ'ব অৱস্থা হৈ গ'ল। চাব পাৰিছে কি ধুনীয়াকৈ ফিনিচিং কৰিছে। চ' গাইছ, আমাৰ কাৰণে দুৱা আৰু আশীৰ্বাদ কৰিব।